গাইজ ৰিলছ বনাবলৈ সাজি কাজি ওলাইছোঁ আৰু এয়া আমাৰ গাৰ্ডেনতে মানে ৰিলছ শ্বুট কৰি আছিলোঁ। তেতিয়া দেখা পালোঁ সৰু সৰু বিছা হৈছে। ইয়াতকৈ সৰু বিছা মই কেতিয়াও দেখা নাই, আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু আপোনালোককো দেখাই আছোঁ। ৰ'ব গাইজ, এয়া চাওকচোন, ইয়াতকৈ সৰু বিছা কেতিয়াও দেখিছেনে আপোনালোকে? এয়া এইটো পাতটোত চাওক কিমান সৰু আৰু আছে। ৰ'ব এয়া চাওক, এয়া চাওক, এই কলা কলা সৰু সৰু এয়া চাওক কিমান হৈছে। ইয়াতকৈ সৰু বিছা মই কেতিয়াও দেখা নাই। এই ফুল গছডাল একদম বিছা মানে সৰু সৰু বাচ্চা দিছে। আৰু এয়া এতিয়া এয়া মেডিচিন মাৰি আছোঁ স্প্ৰে কৰি। আৰু এতিয়া বাৰিষা বতৰ, এতিয়া বিছা এইবিলাক পোক চোক লাগিয়ে থাকে। সেইকাৰণে মানে ফুল গছতে হওক বা যিকোনো গছতে হওক এনেকৈ মেডিচিন স্প্ৰে মাৰিব লাগে।